বন্ধুসকল, মই এতিয়া অকল হাতখন উলিয়াইছোঁ। মই এতিয়া আছোঁ আমাৰ ঘৰৰ বাৰীৰ পিছফালে। আৰু এইখিনি দেখিছেনে? ইয়াৰ এই তামোল গছ কেইজোপা মানে ইয়াতে আমাৰ কঠীয়ানিখন আছে। ইয়াতে আমি কঠীয়া পাৰোঁ। আৰু এইফালে আমাৰ পথাৰ আছে। আৰু এয়া আছোঁ মই এতিয়া ভলুকা বাঁহৰ তলত। আৰু এইফালে আমাৰ পথাৰ আছে। আৰু এয়া হ'ল ভলুকা বাঁহ। আৰু যিহেতু এতিয়া এইকেইদিন একেৰাহে বৰষুণ হৈছে, আৰু সেইটো কাৰণে ভলুকা বাঁহৰ গুৰিৰ পৰা গাজ ওলাইছে। এয়া চাওক, এইটো হ'ল গাজ, এইটো গাজ। আৰু এনেকুৱাকৈ ঢেৰ গাজ ওলাই আছে ইয়াত, এইবিলাক সৰু সৰু গাজ। আৰু ইয়াতে মই এই ভলুকা বাঁহজোপাতে ঘূৰি ফুৰোঁতে এটা বস্তু দেখিলোঁ। আৰু এইফালে বাঁহজোপাৰ কাষতে আছে বেত গাজ। সেইটো হ'ল বাঁহ গাজ, এইটো হ'ল বেত গাজ। আৰু এইবিলাকো বেত গাজটো আপোনালোকে সকলোৱে হয়তো চিনি পায়েই, তো খাই যিটো বস্তু বেত গাজ। আৰু সেই এনেকৈ আপোনালোকক এটা মই বস্তু দেখাই দিওঁ। আপোনালোকে কি বস্তু দেখিছে, কি বস্তু নেদেখিছে নাজানো, কিন্তু মই ইয়াতে আপোনালোকক এটা বস্তু দেখাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে চাওক যে কি হ'ল। আমি যেতিয়া বৰষুণ দিয়াৰ পাছত এই গাছবিলাক ওলাই আহে, মানে এই গাছবিলাক ওলাই আহে, তো তলৰ পৰা ওলাই আহে। আৰু যিটো বস্তু খুবেই ভাল লাগে মানে খাই, তো খৰিচাত হয় ইয়াৰ পৰা। তো এয়াই হ'ল বাঁহ গাজ। আৰু এয়া হ'ল আমাৰ ঘৰৰ পিছফালৰ এটা পৰিৱেশ, এটা গাঁৱলীয়া পৰিৱেশ। ইয়াতে আমাৰ পথাৰ আছে, গছ আছে, বাঁহ গছ আছে, এয়া কঁঠাল গছ আছে, তো বিভিন্ন ধৰণৰ গছ আছে। আৰু এইফালে এটা পুখুৰী আছে। তো আপোনালোকক আমাৰ পুখুৰীটোও দেখাই দিওঁ। আগতে ভিডিঅ'বিলাকত আপোনালোকে হয়তো পুখুৰীত দেখাইছিলোঁ। তো এইটো হ'ল আমাৰ পুখুৰী, য'ত আমাৰ মাছ আছে, কিবা কিবি মেলিছোঁ নতুনকৈ মাছ, পোহনীয়া মাছো আছে, বা যিবোৰ মানে নিজে নিজে সৃষ্টি হোৱা মাছ, যিবোৰ পানীত আহে মাছ, এইবিলাকো আছে ইয়াত। এইটো হ'ল আমাৰ পুখুৰী। এইফালৰ পৰা চাওক, একদম ইয়াৰ পৰা এনেকৈ কৰি ইয়ালৈকে, সেইটো পাৰটোলৈকে। আৰু সেই পুখুৰীৰ পাৰতে আছে এজোপা টেঙা, বৰটেঙা বুলি কয়, যিটো চুকা টেঙা বুলি কয়। এই চব পূৰা লাগি আছে। খাওঁ কেতিয়াবা কেতিয়াবা, বহুত গৰম হ'লে মতে। ইমান খোৱা নহয়, এইটো ভাল নহয় বাৰু ইমান খাবলৈ। টেঙা বহুত টেঙা মানে। আৰু এয়া হ'ল আমাৰ বাৰীৰ পিছফালৰ